সকলোকে স্বাগতম জনাইছোঁ। এডিআৰই টেট আসাম পুলিচকে ধৰি অসমৰ সকলো কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেশ্যনৰ আজি ডে 1। ইয়াত আমি আজি মেথমেটিক্সৰ স্পীড মেথছৰ চেপ্টাৰ আৰম্ভ কৰিম, যিয়ে আমাক কেলকুলেশ্যনৰ কাৰণে হোৱা সমস্যা দূৰ কৰাত সহায় কৰিব। আজি ডে 1 স্পীড মেথছৰ ক্লাছ। স্পীড মেথছৰ কণ্টেণ্টবোৰ হ'ল টেবুল 1 to 30 লৈকে কৰিব লাগিব। টেবুল 1 to 30 মানে হৈছে যেনে কিছুমান টেবুল আছে, 7 into 1 7ৰ ঘৰ বা 13ৰ ঘৰ, 15ৰ ঘৰ, 17ৰ ঘৰ, 23 ঘৰ, 27ৰ ঘৰ, এনেকুৱা টেবুলবোৰ মুখস্থ থাকিলে আমাৰ পৰীক্ষাত সুবিধা হয়। স্কোৱাৰসমূহ 30 লৈকে মুখস্থ থকাটো বহুত ইম্পৰ্টেণ্ট হয়। স্কোৱাৰসমূহ 30 লৈকে মুখস্থ থকাটো ইম্পৰ্টেণ্ট হয়, যিহেতু স্কোৱাৰসমূহ 1 স্কোৱাৰ, 4 স্কোৱাৰ, 9 স্কোৱাৰ, 25 স্কোৱাৰ, 27 স্কোৱাৰ, এই ভেলুসমূহ 30 লৈকে মুখস্থ থাকিব লাগে। কিউবৰ ভেলুসমূহ 20 লৈকে মুখস্থ থাকিব লাগে, যিহেতু 20 লৈকে মুখস্থ থাকিলে চিম্পলিফিকেশ্যন বা চিম্পলিফিকেশ্যন কৰিবলৈ সুবিধা হয়। যেনেকৈ 1 কিউব, 2 কিউব, তেনেকৈ আপ টু 20 কিউবলৈকে মুখস্থ থকাটো প্ৰয়োজন আছে। মাল্টিপ্লিকেশ্যন আমি ইয়াত পঢ়িম। মাল্টিপ্লিকেশ্যন যিহেতু আমি ট্ৰেডিশ্যনেল মেথড মাল্টিপ্লিকেশ্যন বা পূৰণ কৰিবলৈ যাওঁতে বহুত প্ৰব্লেম হয়, বা প্ৰব্লেম মানে কি বহুত টাইম কনজিউমিং হৈ যায়, যাৰ কাৰণে আমি পেপাৰখন সময়মতে কমপ্লিট কৰিবলৈ অসুবিধাৰ সন্মুখীন হওঁ, যোনবোৰ এই স্পীড মেথছৰ সহায় ল'লে হয়তো সোনকালে কমপ্লিট হোৱাত সহায় কৰিব। স্কোৱাৰ আৰু কিউবসমূহ হৈছে কিছুমান স্কোৱাৰ আছে, যেনেকৈ 51ৰ স্কোৱাৰ কিমান হ'ব, হয়তো এইখিনি উলিয়াবলৈ অলপ কষ্ট হয়, বা 51ৰ কিউব কিমান হ'ব, ইহঁতৰ ভেলু উলিয়াবলৈ হয়তো মুখস্থ ৰাখিবলৈ দিগদাৰ হয়। সেইকাৰণে এই ভেলুবিলাক কেনেকৈ উলিয়াম, তাৰ কেনেকৈ শ্বৰ্টকাট আছে বা ট্ৰিক্স আছে, সেইখিনি আমি আলোচনা কৰিম। ঠিক তেনেদৰে স্কোৱাৰ ৰুট আৰু কিউব ৰুটৰো এই পাৰফেক্ট স্কোৱাৰ ৰুট বা পাৰফেক্ট কিউব ৰুটবিলাকো উলিয়াবলৈ আমি সহায় কৰিম। এই ট্ৰিক কিছুমান ইউজ কৰিম, যাৰ সহায়ত পাৰফেক্ট কিউব আৰু পাৰফেক্ট স্কোৱাৰ উলিয়াম, যিসমূহ পৰীক্ষাত মাজত মানে চিম্পলিফিকেশ্যন বা ভেলু উলিয়াবলৈ মাজত ইউজ কৰা হয়, যোনবোৰ টাইম কনজিউমিং হৈ যায়। আৰু সদৌ শেষত কি কৰিম, পাৰ্চেণ্টেজ উলিয়াম। পাৰ্চেণ্টেজৰ ভেলু কিছুমান মনত ৰাখিম, যেনেকৈ 100% বুলি ক'লে 1/1 হ'ব, ফ্ৰেকশ্যনত লিখিবলৈ গ'লে 50% বুলি ক'লে হাফ হ'ব, 1/2, 33.3% বুলি ক'লে 1/3 হ'ব। এই তেনেকুৱা ভেলুসমূহ যোনবোৰ ফ্ৰেকশ্যনত লিখিব পৰা যায়, আৰু যোনবোৰ ইউজ কৰি পাৰ্চেণ্টেজৰ অংকসমূহ ফ্ৰেকশ্যনলৈ কনভাৰ্ট কৰি বহুত সহজতে ভেলুবোৰ উলিয়াব পৰা যাব। এতিয়া আমি পূৰণ বা মাল্টিপ্লিকেশ্যন কৰিবলৈ শিকিম। ট্ৰেডিশ্যনেল বা পৰম্পৰাগতভাৱে পূৰণ কৰিলে এক্সামত বা কম্পিটিটিভ এক্সামৰ পেপাৰখন কমপ্লিট কৰিবলৈ অসুবিধা হয়, যাৰ বাবে কিছুমান ট্ৰিক আমি ইয়াত শিকিম। এই মাল্টিপ্লিকেশ্যন আমি 7টা ট্ৰিক লগাই লৈছোঁ। প্ৰথমটো হৈছে যদি সেই নাম্বাৰ বা সেই সংখ্যাসমূহ পূৰণ কৰিবলৈ সংখ্যাসমূহ 5, 25 আৰু 125ৰ নিচিনা সংখ্যা থাকে, তেতিয়া কেনেকৈ মাল্টিপ্লিকেশ্যন কৰিম বা পূৰণ কৰিম। যদি সংখ্যাবোৰ 11ৰ লগত বা 111ৰ লগত বা 1111ৰ লগত যদি পূৰণ কৰিবলগীয়া হয়, কেনেকৈ পূৰণ কৰিম। আকৌ কিছুমান পূৰণ আছে, 2 into 2 মানে এনেকুৱা কথা কৈছোঁ যে 42ৰ লগত যদি 52 পূৰণ কৰা হয়, তাৰ এনচাৰ কিমান হ'ব। 3 into 2 মানে যে 4 to 5ৰ লগত যদি 52 পূৰণ কৰা হয়, তাৰ কিমান হ'ব এনচাৰ। এইটো হয়তো ইহঁতক ট্ৰেডিশ্যনেল মেথডত কৰিবলৈ গ'লে বহুত টাইম প্ৰয়োজন হৈ যাব, যোনটো কম্পিটিটিভ এক্সামে এলাউ নকৰে। 3 into 3 মানে হৈছে 4 to 5ৰ লগত যদি 4 to 5 পূৰণ কৰোঁ কিমান হ'ব। এইটো কৰিবলৈ গ'লে হয়তো 3টা ৰ' কৰিব লাগিব, আৰু 3টা ৰ' কৰি কাৰণে ট্ৰেডিশ্যনেল মেথড কৰা হয়,
সেই বহুত সময় প্ৰয়োজন হ'ব, যোনটো পৰীক্ষাত এনেকৈ কৰিবলৈ গ'লে বহুত টাইম প্ৰয়োজন হ'ব আৰু সেই টাইমে পেপাৰখন কমপ্লিট সমাধান কৰাত অসুবিধাৰ সৃষ্টি কৰিব। আৰু মাল্টিপ্লিকেশ্যন অফ নাম্বাৰ 99,999 মানে কি ক'ব বিচাৰিছোঁ, 99 বা 999 থকা সংখ্যাৰ লগত পূৰণ কৰিলে কেনেকৈ মাল্টিপ্লিকেশ্যন কৰিম। মাল্টিপ্লিকেশ্যন অফ নাম্বাৰ এণ্ডিং উইথ 1, যদি কিছুমান নাম্বাৰ আছে, ছাপ'জ 61 into 41, 61 into 41 এর লাষ্টত কি আছে 11 আছে, এনেকুৱা সংখ্যা পূৰণ কৰিম কেনেকৈ তাৰ বিষয়ে। ইউনিট ডিজিট চাম 10 হ'ব লাগিব। ইউনিট ডিজিট চাম 10 মানে হৈছে 43 লগত যদি 47 পূৰণ কৰোঁ মানে লাষ্টৰ দুটা যোগ কৰিলে কিমান হৈছে 110 হৈছে। তো এনেকুৱা ধৰণে পূৰণ কৰিবলৈ আমি ট্ৰিক কিছুমান ইউজ কৰিম। আৰু মাল্টিপ্লিকেশ্যন অফ কনজিকিউটিভ নাম্বাৰ মানে হৈছে সাপোজ 2 into 3 এনেকুৱা নাম্বাৰ পূৰণ কেনেকৈ কৰিম। এইটো দেখাত ইজি হৈছে কাৰণ এইটো 2 3 6, কিন্তু সাপোজ 15 into 16, ইয়াৰ এনসাৰটো আমাক ক'বলৈ হ'লে অকণমান টান হ'ব। এইবোৰ কেনেকৈ কৰি শিকিম। এতিয়া 5, 25 আৰু 125 সংখ্যাটো যদি পূৰণত বা মাল্টিপ্লিকেশ্যনত থাকে কেনেকৈ পূৰণ কৰিম তাক শিকিম। এটা ৰেণ্ডম নাম্বাৰ লৈছোঁ, সাপোজ 1872, ইয়াক যদি মই 5ৰে পূৰণ কৰোঁ ইয়াৰ এনসাৰটো হ'ব 9360। হয়তো ভাবিব পাৰে এই নাম্বাৰটো মই মুখস্থ কৰি ৰাখিছোঁ, কিন্তু এইটো মুখস্থ কৰি ৰখা নহয়, ইয়াত কিছুমান ট্ৰিক আছে। সেই ট্ৰিকটো কেনেকৈ হ'ব, ট্ৰিকটো হৈছে 5টোক আমি এনেকৈও লিখিব পাৰোঁ। কেনেকৈ লিখিব পাৰোঁ 10/2 হিচাপত। এই 10/2 হিচাপত যদি লিখোঁ, ইয়াৰ লগত আছিলে কি 1872 পূৰণ হৈ আছে। যিহেতু 10ৰ লগত এই সংখ্যাটো পূৰণ কৰিলে তাৰ লগত 0 আহি যাব, 1872 0, 10ৰ লগত পূৰণ কৰি ডিভাইডেড বাই 2। আৰু যিহেতু 2য়ে যিকোনো বস্তু হৰণ কৰিবলৈ ইজি হ'ব। এতিয়া যেনেকৈ জানো 2 × 2 2 9 × 18 হ'লে 18, ইয়াত কিমান যাব 2 3 × 6, 1 থাকিলে 12 হ'ল, 2 6 × 12 আৰু 0টো ওপৰত গুচি গ'ল কটা গ'ল। তো ইয়াৰ এনসাৰটো কিমান হ'ব 9360। হয়তো বুজাত সুবিধা হৈছে। আৰু এটা কৰি চাওঁ, আৰু এটা নাম্বাৰ লৈছোঁ ৰেণ্ডমলি 7838 into 5, ইয়াকো একেধৰণে কৰিবলৈ ট্ৰাই কৰোঁ। 7838 into 10/2 কৰি ল'লোঁ। 10/2 কৰিলে ওপৰত কিমান হ'ব 78380 ডিভাইডেড বাই 2 হ'ব। 7ক 2 কেইবাৰ যাব 3 বাৰ হ'ব, 3 2 6, 1 18 হৈ গ'ল, 2 9 × 18, 1 এটা লগাই ল'লোঁ, কি কাৰণে লগালোঁ 2 2 2 1 থাকিব 18 2, এতিয়া 2 হ'ল, 1 এটা বাকী থাকিলে 1 আৰু 8 হ'ল, 1 8 কিমান হ'ব 2 9 × 18 আৰু 0টো ওপৰলৈ গুচি গ'ল। ইয়াৰ এনসাৰটো কিমান হ'ব 39190। হয়তো আপোনালোকে এতিয়া ভাবিব পাৰিছে এনেকৈ কৰিলেতো টাইম বেছি কনজিউম হ'ব। বেছি কনজিউম নহয়, এইটো এতিয়া মনতে কৰিব পাৰিম। কেনেকৈ মনত কৰিব পাৰিম, কাৰণ মই এইটো বস্তু ট্ৰিকটো প্ৰথমত এনেকৈ কৰিছিলোঁ, তাৰপিছত লাহে লাহে সেইটো মই মনত কৰিবলৈ আৰম্ভ কৰিলোঁ। মনত মানে এতিয়া ছাপ'জ মই এটা সংখ্যা পাতিছোঁ, সংখ্যাটো 1238894, এইটো ৰেণ্ডম সংখ্যা এটা পাতিছোঁ, ইয়াক 5ৰে পূৰণ কৰিলোঁ। এতিয়া মই পেন আৰু পেপাৰ ইউজ নকৰাকৈ মনত ভাবি কৰিম, আৰু সেই বস্তুটো অভাৰ দ্য পিৰিয়ড আপুনি প্ৰেক্টিচ কৰিলেহে আহিব। তো ইয়াৰ এনসাৰটো মই মনত আহি গৈছে, কিন্তু 619470, এইটো প্ৰেক্টিচৰ ফলতে আহিছে। তো এই যোনটো টেকনিক দেখাইছোঁ আৰু যোনটো ট্ৰিক দেখাইছোঁ, এই ট্ৰিকটো বাৰে বাৰে কৰি 3-4 মাহত এই লেভেলটো পোৱা সম্ভৱ হয়। আৰু এইটো কৰিলেহে পৰীক্ষাত টাইম ছেভ কৰিব পৰা যাব আৰু বেছি এটেম্প কৰিব পৰা যাব। আৰু এটা কৰি চাওঁ, যিহেতু 9476 into 5, এইটো কেনেকৈ 9476 লগত 5টোক 10/2 হিচাপে কাটিলোঁ, কটাই ইয়াৰ পৰা কৰিব পাৰি 9 4 × 8, 14 থাকিলে 7 হ'ল, 14 হৈ গ'ল, এইফালে 7 থাকিলে 2 3 × 6 হ'ল, 16 হ'ল, 2 8 ×
আৰু 0 আছে 0 লগাই দিলোঁ মানে 47380 এই ধৰণে অংকবোৰ কৰিলে আমাৰ টাইম সেভ কৰিব পৰা যাব ঠিক তেনে এতিয়া কি কৰিম এতিয়া 25ৰ পূৰণটো দিম কেনেকৈ দিম ৰেণ্ডম নাম্বাৰ লৈছো 387 যাক 25 লগত পূৰণ কৰিছো 25 টো আমি কেনেকৈ লিখিব পাৰোঁ 25 টো লিখিব পাৰোঁ 100/4 হিচাপে 100/4 হিচাপে লিখিব পাৰোঁ 100/4 হিচাপে লিখিলে কি হ'ব চাওঁ 387 into 100/4 এই পূৰণ কৰিলে কি হ'ব চাওঁ 4 9 গুণ 36 9 গুণ 9 2 গুণ 8 3 গুণ 27 4 গুণ 36 36 হ'ব 2 থাকিব 27 হ'ব 27 থাকিলে কি হ'ব 6 দি কৰিলো তেতিয়াহ'লে আহিব 6 দি কৰিলে 300 থাকিব 300 থকাৰ পিছত 4 75 লগত যদি পূৰণ কৰি দিওঁ 300 হৈ যাব হয়তো ধৰিব পাৰিছে কিমান হ'ব 9675 হ'ব 9675 হ'ব 9675 হ'ব আৰু আকৌ এটা ৰেণ্ডম নাম্বাৰ লৈছো সাপোজ 426 ইয়াক যদি 25 ৰ লগত পূৰণ কৰো কি হ'ব চাওঁচোন 42600 হ'ব এই 0 টো ক'ৰ পৰা আহিছে হয়তো ধৰিব পাৰিছে এতিয়া হয়তো অকমান স্মাৰ্ট হ'ব লাগিব এনেকে কিছুমান বস্তু ধৰিব পৰা হ'ব লাগিব তো 0 টো 100 লগত পূৰণ কৰাৰ কাৰণে আহিছে তাত ডিভাইডেড বাই কিমান হ'ব 4 হ'ব এতিয়া 40 আছে 4 10 গুণ 4 10 40 হয় কিমান থাকিল 26 থাকিলে 4 4 6 24 হ'ব 4 6 24 হ'ব 2 থাকিলে 4 5 20 হৈ যাব আৰু শূন্য এটা বাকি থাকিলে শূন্যটো ওপৰলৈ গুচি গ'ল তেতিয়াহ'লে ইয়াৰ এনসাৰ কিমান 10650 এইটো হৈছে ইয়াৰ এনসাৰ কাৰোবাৰ যদি ডাউট হৈছে কেলকুলেটৰত চেক কৰি চাব পাৰে ঠিক তেনেদৰে আমি আৰু কৰি চাওঁ আৰু কি কৰি চাওঁ আৰু এটা কৰি চাইছো এবাৰ 25 125 লৈছো কিমান লৈছো 125 আৰু 125 কিমান কেনেকৈ লিখিব পাৰি 125 1000 ডিভাইডেড বাই 8 হিচাপে লিখিব পাৰি কেনেকৈ লিখিব পাৰি 1000 ডিভাইডেড বাই 8 হিচাপে লিখিব পাৰি এতিয়া ৰেণ্ডম নাম্বাৰ এটা লৈছো সাপোজ ৰেণ্ডম নাম্বাৰটো কিমান হ'ব পাৰে 174 লগত যদি মই পূৰণ কৰো কিমান পূৰণ কৰিছো 125 পূৰণ কৰিছো 125 পূৰণ কৰিছিলে তেতিয়া কেনেকৈ লিখিব পাৰো 174,000 ডিভাইডেড বাই 8 ইয়াৰ ভেলুটো কিমান আহিব 21750 ঠিক তেনেদৰে আৰু এটা নাম্বাৰ লৈছো 1256 125 হ'ব 125 হ'ব ঠিক আছে 125 টো ইয়াকো কেনেকৈ লিখিব পাৰো 1256000 তলত 8 হ'ব 8 ইয়াতে পূৰণ কৰিলে কিমান হ'ব 8 গুণ 8 হ'ব 8 গুণ 8 কিমান হ'ব 45 হ'ব 45 হ'ব 5 8 গুণ 40 5 থাকি যাব 5 থাকি যাব 56 হ'ব 8 7 গুণ 56 56 হৈ গ'ল বাকী শূন্যকেইটা এক লগাই দিলে 15700 হ'ব ইয়াৰ ভেলুটো ঠিক দৰে আৰু এটা নাম্বাৰ লৈ লৈছো 12345 তো 125ক যেতিয়া পূৰণ কৰা যাব ইয়াৰ ভেলুটো কিমান হ'ব এবাৰ মই মনতে কৰিবলৈ ট্ৰাই কৰিছো ইয়াৰ ভেলুটো হ'ব 1543125 এই গোটেই ট্ৰিকবোৰ বাৰে বাৰে কৰিলে আপুনি মনতে আমি পূৰণটো দেখিয়ে এনসাৰ উলিয়াব পৰা হ'ম এতিয়া আমি 2 নম্বৰ টপিকটো 11 বা 111 থাকিলে কেনেকৈ পূৰণ কৰিম সাপোজ কি ক'ব বিচাৰিছো চাই লওক এটা ৰেণ্ডম নাম্বাৰ আকৌ লৈছো 42 ইয়াক যেতিয়া 11 লগত পূৰণ কৰিম ইয়াৰ এনসাৰটো হ'ব 264 ইয়াৰ এনসাৰটো 264 পালো ইমান যে স্পীড কৰিলো তো হয়তো ভাবিব পাৰে কেলকুলেটৰ ইউজ কৰিছো বা ক'ৰবাত লিখি থৈছো চাই কৈছো তেনেকা নহয় ইয়াৰো ট্ৰিক কিছুমান আছে এই ট্ৰিকটো প্ৰথমতে শিকাই লৈছো ট্ৰিকটো কি হয় আমি পিছফালৰ পৰা হিচাপ কৰিব লাগিব কেনেকৈ হিচাপ কৰিম প্ৰথমত যোনটো নাম্বাৰ থাকে সেইটো লিখিছো 2 তাৰপিছত নেক্সট কাৰ লগত যোগ কৰিছো 4 লগত যোগ কৰিছো প্ৰথমত ফাৰ্ষ্ট ষ্টেপ 1ত কি কৰিছো প্ৰথম ডিজিটটো লৈছো সেইটো হৈছে 2 ষ্টেপ 1ত ষ্টেপ 2ত কি কৰিছো ষ্টেপ 2ত কি কৰিছো
ফাৰ্ষ্ট নাম্বাৰটো আৰু ছেকেণ্ড নাম্বাৰটো যোগ কৰিছোঁ আৰু কেইটা নাম্বাৰ যোগ কৰিব লাগিব ইয়াত 11 দুটা ডিজিটৰ আছে 11 আছে মানে দুটা ডিজিট আছে তো কাৰণ দুবাৰ দুটা নাম্বাৰ যোগ কৰিছোঁ তিনিটা টকা তিনিটা নাম্বাৰ যোগ কৰিবলগীয়া হ'ল ষ্টেপ 3 কি কৰিছোঁ শেষৰ নাম্বাৰটো এবাৰ লৈছোঁ শেষৰ নাম্বাৰটো কিমান আছে 4 আছে 4 লৈছোঁ ধৰিব পাৰিছে আকৌ এটা কৰি চাওঁ আকৌ এটা লৈছোঁ 24 ইজি লৈছোঁ ইজি লৈ প্ৰথমত 8টো মানে স্পীডটো আনি লওঁ কিমান হ'ব প্ৰথম ষ্টেপটো মতে কিমান হ'ব 4 আহিলে সেকেন্ড ষ্টেপটো মতে দুটা যোগ কৰিব লাগিব 4 + 2 কিমান হ'ব 6 হ'ব শেষত কি আহিব শেষৰ ষ্টেপটো কি হ'ব 2 আহিব 2 এনসাৰটো কিমান হ'ল 264 হ'ল এতিয়া অকমান ডাঙৰ এটা লওঁ 72 লগত যেতিয়া 11 ইনটু কৰা হয় বা মাল্টিপ্লিকেশ্যন কৰা হয় কিমান হ'ব প্ৰথমটো 2 আহিব 7ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 9 হ'ব আৰু লাষ্টত কি হ'ব 7 আহিব 7 9 2 হ'ব এনসাৰ 7 9 2 হ'ব এতিয়া এই সংখ্যাটোকে লৈছো 7 2 7 2 যদি মই তিনিটা 11 পূৰণ 111 লগত পূৰণ কৰোঁ 111 লগত পূৰণ কৰিলে কি হ'ব কৰা টেকনিকটো একেটাই ষ্টেপ 1 মই আকৌ কৈ দেখাইছো ষ্টেপ 1 কি ল'ম 2 লৈছো কাৰণ লাষ্টৰ সংখ্যাটো ডিজিটটো কি হয় সেইটো পাতিব লাগে ষ্টেপ 2ত কি কৰিম দুটা সংখ্যা আছে দুটা যোগ কৰিব লাগিব 7 + 2 ষ্টেপ 3ত কি কৰিম আগতে কৰিছিলো কি আগতে যেতিয়া দুটা ডিজিট আছিলে ইয়াত শেষ কৰি দিছিলো এতিয়া কি হ'ল তিনিটা ডিজিট আছে তো তিনিটা সংখ্যা যোগ কৰিব লাগিব এই তিনিটা সংখ্যা যেহেতু নাই ইয়াত কি কৰিম ইয়াত এটা ইমাজিনেশ্যন সংখ্যা ইমাজিনেশ্যন যাৰ ভ্যালু নাই ভ্যালু কোৰ কাৰ নাই 0 নাই ভ্যালু 0 পাতিলো +7 + 2 এটা ষ্টেপ 4 এটা আহিব আৰু এটা ষ্টেপ বাঢ়ি গ'ল ষ্টেপ 4 হ'ব ষ্টেপ 4ত কি হ'ব লাষ্টৰ সংখ্যাটো কিমান আছে 7 আছে লাষ্টৰ ডিজিটটো কিমান আছে 7 আছে 7 হ'ব ইয়াৰ এনসাৰটো কিমান হ'ব ইয়াৰ এনসাৰটো হ'ব 2 9 9 7 2997 হয়তো ধৰিব পাৰিছে আৰু কৰি চাওঁ আৰু কি কৰি চাওঁ আৰু অকমান ডাঙৰ নাম্বাৰ লৈছো 87611 111 লৈছো 111 ললে কি হ'ব চাওঁ একেধৰণে কৰোঁ প্ৰথমত কি হ'ব 6 আহিব দুটা যোগ কৰিলো 13 হ'ল 1 এটা উপৰি থাকিব বা বাচি থাকিব তাৰপৰা তিনিটা ডিজিট পূৰণ কৰিব লাগিব তিনিটা ডিজিট যোগ কৰিব লাগিব যোগ কৰিলে কি হ'ব 13 আছিলে 13 লগত 8 যোগ কৰিলে কিমান হ'ব 13 লগত 8 যোগ কৰিলে 21 হ'ব 21 লগত 21 লগত 1টো যোগ কৰিব লাগিব তেতিয়া কিমান হ'ব 2 22 হ'ব 22 2 উকলিব কিমান 2 এতিয়া তিনিটা যোগ কৰিব এতিয়া দুটা কৰিব লাগিব 7 আৰু 8ক যোগ কৰিলে 7 আৰু 8 যোগ কৰিলে কিমান হ'ব 7 আৰু 8 যোগ কৰিলে হ'ব 15 15 লগত 2 যোগ কৰিলে 17 হ'ব 7 হ'ব উকলিব কিমান 1 উকলিব 1 আৰু 8 থাকিলে 8 লগত 1 যোগ কৰিলে 9 হ'ব কথাটো ধৰিব পাৰিছে এতিয়া লাহে লাহে এইটো মই আকৌ ভাগি ষ্টেপ ৱাইজ কৰি দেখাইছো ষ্টেপ 1 ত কেনেকৈ কৰিব লাগিব ষ্টেপ 1 কৰিব লাগিব প্ৰথম সংখ্যাটো মানে শেষৰ ডিজিটটো 6 ললো ষ্টেপ 2ত কি কৰিব লাগিব প্ৰথম দুটাক যোগ কৰিব লাগিব 7 + 6 কিমান হ'ল 7 + 6 কিমান হ'ল 13 হ'ল 13 অকল এই সংখ্যাটো ল'ব লাগিব বাকিটো উকলি থাকিব ষ্টেপ 3ত কি কৰিব লাগিব ষ্টেপ 3ত কৰিব লাগিব তিনিটা সংখ্যা যোগ কৰিব লাগিব 8 + 7 + 6 কিমান হ'ল 21 হ'ল আৰু 21ত ইয়াত থকা যোনটো 1 আছে সেইটো যোগ কৰিব লাগিব কিমান হ'ব 22 হ'ব 22ৰ দুইটো ল'ব লাগিব বাকি দুইটো উকলি থাকিব এতিয়া ষ্টেপ 4ত কি হ'ব 7 আৰু 8 টো যোগ কৰিব লাগিব 7 + 8 যোগ কৰিব লাগিব 7 + 8 যোগ কৰিলে কিমান হ'ব 15 হ'ব 15ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 17 হ'ব 17ৰ 7 টো ল'ব লাগিব বাকি 1 টো উকলি থাকিব আৰু ষ্টেপ 5ত কি হ'ব ষ্টেপ 5ত হ'ব অকল 8 থাকিব 8 আহিলে আৰু ইয়াৰ উকলি যোৱা 1 টো যোগ হৈ যাব 9 হ'ব তো এটা আলটিমেটলি আনসাৰটো কিমান হ'ব 876 * 11ৰ আনসাৰটো কিমান হ'ব
6 3 2 7 9 9 7 2 3 6 এইটোৱে হৈছে ইয়াৰ এনচাৰ। এতিয়া দেখাত বহুত দীঘলীয়া প্ৰচিডিউৰ। এই প্ৰচিডিউৰটো বাৰে বাৰে কৰি থাকিলে আপুনি মই যেনেকে কৈছো মুখতে কৈছো তেনেকে আপোনালোকে উলিয়াব পাৰিব। সাপোজ মই আকৌ এটা দেখাইছো কেনেকে মুখত কৈছো 111 লগত যদি 723 পূৰণ কৰা হয় তেতিয়া কি হ'ব? এনচাৰটো হ'ব 35208। ইয়াৰ এনচাৰ কি হ'ব? 80253। এইটো কেনেকে কৰিছো? এই প্ৰচেছটোৰ থ্ৰুৱেদি কৰিছো, কিন্তু এইটো বাৰে বাৰে কৰি থকাৰ কাৰণে মই মনতে কৰিব পৰা হৈ গ'ল। এতিয়া অলপ ডাঙৰ অংক এটা কৰিছো, যেনেকে লৈ লৈছো এতিয়া 4 5 6 7 4 5 6 7 লৈ লৈছো। 4 5 6 7 কাৰ লগত পূৰণ কৰিম? 111 লগত পূৰণ কৰিম। ইয়াৰ এনচাৰটো কিমান হ'ব? ইয়াৰ এনচাৰটো ষ্টেপ ৱাইজ কৰি দেখাই দিছো, তাৰপিছত এইটো প্ৰেক্টিচৰ পৰা আহি যাব। ষ্টেপ 1ত কি কৰিছিলো? ষ্টেপ 1ত প্ৰথম ডিজিট লৈছিলো, ইয়াতো সেই একেই দিছিলো 7 হ'ব। ইয়াত কিমান আহিব? 7 আহিব। ষ্টেপ 2ত কি কৰিছিলো? ষ্টেপ 2ত কৰিছিলো কি? দুটা সংখ্যা যোগ, প্ৰথম দুটা সংখ্যা যোগ কৰিছিলো। 7 + 6 যোগ কৰিছিলো, কিমান হ'ল? 13 হ'ল। কিমান হ'ল? 13 হ'ল। 13ৰ কিমান থাকিব? 3 থাকিব। বাকী 1টো উকলি যাব। ষ্টেপ 3ত কি কৰিছিলো? ষ্টেপ 3ত তিনিটা ডিজিট যোগ কৰিছিলো, 5 + 6 + 7। 5 + 6 + 7 কিমান হ'ব? 13 আছিলে। 13 লগত 5 যোগ কৰিলে কিমান হ'ব? 18 হ'ব। 18ৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 19 হ'ব। কিমান হ'ব? 19 হ'ব। 19ৰ কিমান হ'ব? 9টো আহিব। 9টো কাটি ললো। তো উকলি থাকিব কিমান? 1 উকলি থাকিব। তো ষ্টেপ 3ত কি হ'ব? ষ্টেপ 3 হৈ গ'ল। ষ্টেপ 4ত কি হ'ব? এতিয়া চোৱা, তিনিটা যোগ কৰা হ'ল। ডিজিট আছিলে কি? তিনিটা। 1 1 1 তিনিটা ডিজিট আছিলে। তো তিনিটা ডিজিট যোগ কৰাৰ পিছত এটা এৰি দিব লাগিব। এটা এৰি দিব লাগিব মানে কি কৈছো? 4 + 5 + 6 কৰিব লাগিব। এতিয়া 7টো আঁতৰি গুচি গ'ল। তো ইয়াৰ এনচাৰটো কিমান হ'ব? 5 6 4 10 15। 15 লগত 1 এটা যোগ হ'ব, 16 হ'ব, 16 হ'ব। কিমান হ'ব? 16 হ'ব। 16ৰ 6টো বহিব। ওপৰত কিমান থাকিব? 1 থাকিব। তো ষ্টেপ 5ত কি হ'ব? ষ্টেপ 5ত এতিয়া 4 পিছত আৰু নাই। আৰু নাথাকিলে কি হ'ব? 6টো আঁতৰি যাব। 4 + 5 হ'ব। 4 + 5 কিমান হ'ল? 9 হ'ল। আকৌ 1 এটা উকলিছে, 10 হৈ গ'ল। 10ৰ 0 আহিব, উকলি থাকিব 1। এতিয়া ষ্টেপ 6। ষ্টেপ 6ত কিমান হ'ব? 4 হ'ব। 4ৰ ভেলুটো 1 এটাৰ লগত যোগ হৈ যাব, কাৰণ 1টো উকলি আছিলে। 4 + 5 হ'ল। তো এনচাৰ কিমান? 5 হ'ব। ইয়াৰ আনচাৰ কিমান হ'ব? 506937। ইয়াৰ আনচাৰ কিমান হ'ব? 506937। হয়তো বুজি পাইছে। এই ধৰণে বাৰে বাৰে কৰিলে আপোনাৰ স্পীড বাঢ়াত সহায় হ'ব। এতিয়া আমি 3 নম্বৰ টপিকটো কৰিম। 3 নম্বৰ টপিকটো কি আছিলে? 3 নম্বৰ টপিকটো আছিলে এই মাল্টিপ্লিকেশ্যন। মাল্টিপ্লিকেশ্যন কেনেকুৱা আছিলে? দুটা ডিজিট থকা পূৰণ, তিনিটা আৰু দুটা ডিজিট থকা পূৰণ, আৰু তিনিটা ডিজিট থকা পূৰণ। মানে কি কৈ আহিছো? ইয়াত সাপোজ ধৰো 32। 32ৰ লগত যেতিয়া 43 ইনটু কৰিছো, ইয়াত কেইটা ডিজিট আছে? দুটা ডিজিট। ইয়াত কেইটা ডিজিট আছে? দুটা ডিজিট আছে। ইহঁতৰ পূৰণৰ কথা কৈছো। এতিয়া এনেকা পূৰণ কৰিবলৈ আমি ট্ৰেডিশ্যনেল মেথড কৰিলে বহুত টাইম লাগি যাব, কিন্তু আমি শৰ্ট ট্ৰিক ইউজ কৰিম। শৰ্ট ট্ৰিকটো কি হৈছে? প্ৰথমত কি কৰিম? 3 লগত 2 পূৰণ কৰিম। 3 × 2 = 6। এতিয়া কি কৰিম? ক্ৰছ পূৰণ কৰিম আৰু যোগ কৰি দিম। 3 × 3 = 9, 4 × 2 = 8। 9 8 কিমান হ'ল? 9 9 8 হ'ল 17। 17ৰ 7 হ'ব, উকলিব 1। 3 4 × 12, 12 1 13 হ'ব। ইয়াৰ আনচাৰ কিমান হ'ব? 1376। কেনেকে কৰিলো? ষ্টেপ ৱাইজ দেখাই দিছো। ষ্টেপ 1ত কি কৰিম? ষ্টেপ 1ত কৰিম, প্ৰথমত দুটা সংখ্যা পূৰণ কৰিম। প্ৰথম দুটা ডিজিট পূৰণ কৰিম। 3 × 2 = 6। ষ্টেপ 2ত কি কৰিম? ষ্টেপ 2ত কৰিম ক্ৰছ পূৰণ কৰিম। ক্ৰছ পূৰণ কেনেকে কৰিম? 3 × 3 + 4 × 2 যোগ কৰি দিম। 3 3 × 9, 4 × 2 = 8। 9 8
9 8 17 17 আৰু 17 7 বহিব উকলি থাকিব 1 ষ্টেপ 3 কি হ'ব ষ্টেপ 3 কি হ'ব আকৌ আগৰ দৰে 3 ইনটু প্ৰথম ডিজিট দুটা পূৰণ কৰিম 3 4 গুণ 12 আৰু উকলি থকা 1 লগত 13 হ'ব এতিয়া ইয়াৰ আনসাৰটো কি হ'ব 1376 এইটো কৰি কৰি স্পীড আহিব আৰু অহাৰ পিছত অংকটো দেখাৰ লগে লগে মনত হিচাপ কৰিব পৰা হৈ যাম আৰু কেইটামান কৰি চাওঁ কৰি থাকিলেহে স্পীড আহিব এতিয়া সাপোজ এটা ডাঙৰ সংখ্যা লৈছো 53 কিমান লৈছো 53 লগত সাপোজ 25 পূৰণ কৰিছো 25 অথনি এটা বেলেগ ধৰণৰ টেকনিক দেখাইছো যেটো সেইটো টেকনিকটো কৰিব পৰা যাব কিমান হৈছে 5 3 গুণ 15 5 উকলিব 1 5 গুণ 25 3 গুণ 6 31 31 লগত 2 1 যোগ কৰিলে 35 হ'ল 2 উকলিব 3 5 2 গুণ 10 13 1325 হ'ব কিমান হ'ব 1325 হ'ব এইটো একে ধৰণে ষ্টেপ ৱাইজ কৰি চাওঁ পাওঁ ষ্টেপ 1 কি হ'ব ষ্টেপ 1 কেনেকৈ 3 লগত 5 পূৰণ কৰিম 15 হ'ল উকলি থাকিব কিমান 1 ষ্টেপ 2 কি কৰিম ক্ৰছ পূৰণ কৰিম 5 into 5 plus 3 into 2 25 6 31 31 32 হ'ল 32 2 হ'ব উকলি থাকিব 3 ষ্টেপ 3 কি কৰিম ষ্টেপ 3 কৰিম 5 লগত 2 ইনটু কৰিম 5 2 গুণ 10 আকৌ উকলি থকা 3 লগত 13 হ'ল তো এনসাৰটো কিমান হ'ব 1325 1325 ধৰিব পাৰিছে হয় সকলোৱে আৰু এটা কৰি চাওঁ কৰি থাকিলে স্পীড বাঢ়িলে কনফিডেন্স আহি যাব এতিয়া সম্পূৰ্ণৰূপে মুখত কৰিবলৈ ট্ৰাই কৰিম কাৰণ পৰীক্ষাত সাধাৰণতে এনেকৈ লিখা যায় দেখা যায় 85 40 53 85 লগত 53 আছে 5 3 গুণ 15 5 উকলিব 1 8 3 গুণ 24 5 5 গুণ 25 5 5 গুণ 25 3 গুণ 24 আৰু 25 আৰু 24 হ'লে 49 হ'ব 49 50 50 হ'ল উকলিব 5 5 7 গুণ 40 40 লগত 5 যোগ কৰিলে 45 হ'ব কিমান হ'ব 45 হ'ব এইদৰে কৰিব পৰা যায় বুজি পাইছে এতিয়া আমি কি কৰিম 3 into 2 কাৰণে কৰিম এতিয়া কি কৰিম 3 into 2 কাৰণে কৰিম